यार माइक टू गाड़ी में आटा गिला সকলোকে স্বাগতম জনাইছোঁ ভাৰ্গৱ ব্লগৰ এটি নতুন ভিডিঅ' আৰু মই আজি আহিলোঁ নুমলীগড় হাইস্কুলতে আৰু ইয়াত মানে অকণমান হেৰি খেলিমেলি এটা হৈ গ'ল মানে মোৰ মাইকটো আছিলে মাইকৰ মাউণ্টটো মানে ভাঙি গ'ল আপোনালোকক মই এতিয়া ওলাই পিনে দেখাই দিছোঁ মাইকৰ মাউণ্টটো ভাঙি গ'ল বাৰু এতিয়া মাতটো অকণমান হেৰি হ'ব আৰু চাব মোৰ মাইকৰ মাউণ্টটো মানে এতিয়া লগাই থকাকৈ মানে ভাঙি গ'ল এয়া মানে মোৰ বয়াৰ মাইকটোৰ ভাঙি গ'ল मेरे को तो ऐसा धक धक हो रहा है मेरे को भी हो रहा है गाड़ी भी में आटा गिला याके गए কি কৰিম এতিয়া জানে পাম নে নাপাম অনলাইন এতিয়া এইটো ভাঙিলে তেতিয়া মই এনেকৈ আৰু ব্লগটো আজি বনাম আৰু এইটো ভাঙিলে আৰু ঠিক আছে গাড়ী में आटा गिला এনেকৈ হাতত ধুই পিনে বনাওঁ নেকি কি জানো অলপ চাই লওঁ মই নহ'লে এনেকৈ ডাইৰেক্ট বনাই দিম এইটো বনাব ইয়াত মেইন গেটটো আৰু এইফালে মানে ইয়াত চিনেমেটিক এটা বনাই লওঁ চিনেমেটিক বনাই পিনে আপোনালোকক দেখুৱাই দিছোঁ ডিটক লগ পাই গ'লোঁ ফাইনেলি আৰু এই ডিটো চাইছে কেনেকুৱা লাগিছে বেয়া লাগিছে নাই কি এতিয়া মাইকটো মোৰ মাতটো কি হ'ব আৰু ইয়াত মানে পতাকা উত্তোলন কৰি থোৱা আছিলে হা মই চিনেমেটিক আৰু বনাই দিছোঁ মানে চব চিনেমেটিক মানে আমাৰ বুলবুলিবা আৰু তেওঁৰ পৰা জানো আমি দুই এষাৰ কথা এই বিদ্যালয়খনৰ বিষয় লৈ নমস্কাৰ মই এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হয় আজি বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস আগতে হীৰক জয়ন্তী আজি প্ৰায় 60 বছৰ হৈছে এখন বিদ্যালয় আজি দিনটো আমাৰ বাবে বৰ ভাল দিন আমি আহিছোঁ ইয়াতে পঢ়ি এতিয়া যিমান ভাল লাগিছে ইয়াত দিনৰ ওপৰত আহিছোঁ আৰু লগতে মই মানে এতিয়া চন্দনত বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ বহু দিনৰ মূৰত বিদ্যালয়খনলৈ আহি খুবেই ভাল লাগিছে চাৰহঁতক লগ পাইছোঁ লগ পাই গ'লোঁ স্কুলটিৰ টিচাৰ আৰু টিচাৰৰ পৰা জানিম কেনেকুৱা আজি অনুভৱটো আজি বহুত ভাল লাগিছে আমাৰ বিদ্যালয়খনে 60 বছৰ পূৰ্ণতা হোৱাৰ কাৰণে 60 বছৰ সোমাইছে আচলতে হীৰক জয়ন্তী আমি শুভাৰম্ভণি আৰু বিদ্যালয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ কাৰণে যথেষ্ট পৰিশ্ৰম কৰিছিলে তেওঁলোকে আজি পৰিশ্ৰম সাৰ্থক হোৱাৰ নিচিনা লাগিছে ভৱিষ্যতে বিদ্যালয়খন আৰু আগুৱাই যাব আৰু লগতে তোমাকো অশেষ ধন্যবাদ ব্লগটো বনোৱাৰ কাৰণে ধন্যবাদ আৰু কেনেকুৱা আজি ইয়াত আহিছে আহি পিনে বহুত ভাল হৈছে কাৰণ মই ইয়াতে ডাঙৰ দীঘল হৈছোঁ আৰু এইখনে মোৰ স্কুল মই ইয়াতে পঢ়িছিলোঁ আৰু যিহেতু এতিয়া বহুত সলনি হ'ল চায়ো ভাল লাগিছে আৰু আজি আমাৰ গাৰ্লছ স্কুলৰ প্ৰতিষ্ঠা দিৱস সেইকাৰণে আহিলোঁ চাবলৈ আৰু বহুত ধুনীয়া পৰিৱেশ চাবলৈ পাইছে আপোনালোকে চাওক এবাৰ কেমেৰা ঘূৰাই দিছে আৰু নতুন বছৰ যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ ভালে ধৰক আপোনালোক ঠিক আছে লগ পাম আৰু মই বহুত দিন ব্লগ বনোৱা নাই কাৰণ সময় পোৱা নাই একচুৱেলি আৰু ভাইটিক ছাপোৰ্ট কৰক কাৰণ বহুত কষ্ট কৰি আছে সি ঠিক আছে এতিয়া লগ পালোঁ বিদ্যালয়খনৰ টিচাৰ আৰু তেওঁৰ পৰা জানিম আজি অনুভৱ মানে আজি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস স্কুলখন আৰু আমাৰ খুব ভাল লাগিছে আজি আমি এই অনুষ্ঠানটোৰ কাৰণে এসপ্তাহতকৈ বেছি দিন হ'ব চাগে আমি প্ৰেক্টিছ কৰি আছোঁ আৰু ইমান ধুনীয়াকৈ আমাৰ প্ৰগ্ৰেম হৈছে আপোনালোকে দেখিব ইয়াত ইমান ধুনীয়াকৈ আমাৰ ষ্টুডেণ্টে চেল্ফি পইণ্ট বনাইছে ধুনীয়া ধুনীয়া মডেল বনাইছে তাৰোপৰি তেওঁলোকে পিঠা
যি পাই ঘৰত বনাই আনিছোঁ বহুত ধুনীয়া হৈছে আৰু আমি ভাবিম যাতে নেক্সট যিটো প্ৰগ্ৰাম হ'ব আৰু ধুনীয়া হ'ব ধন্যবাদ আমি সকলোৱে লাগি এই বিদ্যালয়খনক আমি নকৈ সজাবলৈ বন্ধুসকল মই এতিয়া বৰ্তমান ছাৰক লগ পালোঁ আৰু ছাৰৰ পৰা আমি জানিম আৰু এই বিদ্যালয়খনত আহিছে তেওঁ অনুভৱ মোৰ অনুভৱ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়লৈ মই আগতো আহিছোঁ আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস লগতে হীৰক জয়ন্তী বৰ্ষ আৰম্ভ হৈছে গতিকে বিদ্যালয়ৰ পৰিয়ালৰ আটাইকে মই অত্যন্ত আনন্দিত হৈছোঁ পৰিয়ালৰ আটাইকে মই শুভেচ্ছা জনাইছোঁ অনাগত দিনত এই বিদ্যালয়খনে এটা নতুন ৰূপ পাওক মই তাকে কামনা কৰিছোঁ ভাল লাগিছে আহি পেলাই হ'ব ইয়াত মই লগ পালোঁ স্কুলটিৰ প্ৰধান আচাৰ্য আৰু তেওঁৰ পৰা আজি জানিম মানে আজি কেনেধৰণে ইয়াত কাৰ্যসূচী চলি আহিছে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি হীৰক জয়ন্তী উৎসৱ অভাৱনীয় অনুষ্ঠান লগতে বিদ্যালয় প্ৰতিষ্ঠা দিৱস বিদ্যালয় 1963 চনৰ 2 জানুৱাৰীত প্ৰতিষ্ঠা হোৱাৰ পাছত এতিয়া 60 বছৰ বিদ্যালয়খন অতিক্ৰম কৰিলে আজি 60 বছৰৰ পাছত আমি বিদ্যালয়খনৰ তেওঁলোকে গৌৰৱ উজ্জ্বল হীৰক জয়ন্তী অভাৱনীয় অনুষ্ঠান আয়োজন কৰিছোঁ আমি এবছৰ যোৱা কাৰ্যসূচী আমি ইয়াত বিভিন্ন শৈক্ষিক উন্নয়নৰ পদক্ষেপ ল'ম আমি অহা নৱেম্বৰ ডিচেম্বৰ এই অনুষ্ঠান সামৰণি মাৰিম ইতিমধ্যে আমি শৈক্ষিক উন্নয়নৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজি মুকলি হোৱাৰ লগে লগে বিচিত্ৰ অনুষ্ঠান চলি আছে এই বিচিত্ৰ অনুষ্ঠানৰ লগতে আমি আনন্দা বাজি প্ৰদান কৰিম অতি আকৰ্ষণীয় বিদ্যালয়ৰ এজন আমাৰ প্ৰাক্তন ছাত্ৰী 10 লাখ টকা পৰ্যন্ত আমাৰ ইয়াত বিদ্যালয় শৈক্ষিক উন্নয়নৰ কাৰণে আগবঢ়াইছে গতিকে আমি এই বছৰ যোৱা কাৰ্যসূচীত বিদ্যালয়ৰ শৈক্ষিক উন্নয়ন উপৰিও নুমলীগড় অঞ্চলৰ শৈক্ষিক উন্নয়নৰ কথা পদক্ষেপ ল'ম আমি কি কৰিব পাৰোঁ এই আমাৰ এই এবছৰত এইখিনি সময় ক'ব তথাপিতো আমি বিদ্যালয়খনৰ লগতে নুমলীগড় উপখণ্ড অঞ্চলত শৈক্ষিক উন্নয়নৰ গৃহ পদক্ষেপ আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিম আশা ৰাখিছোঁ নুমলীগড় অঞ্চলত যিহেতু উচ্চ শিক্ষা অনুষ্ঠান নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় এই কলেজীয়া শিক্ষাৰ কোনো শিক্ষা উচ্চ শিক্ষা অনুষ্ঠানৰ ব্যৱস্থা নাই গতিকে চৰকাৰ তথা ৰাইজৰ সহযোগত আমি কেনেকৈ এখন কলেজ প্ৰতিষ্ঠা কৰিব পাৰোঁ ৰাইজ দল সংগঠনে এই ক্ষেত্ৰত পদক্ষেপ ল'ব গতিকে আমি বছৰজোৰা কাৰ্যসূচীত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিম বিদ্যালয়খনৰ পূজা মেমক আৰু তেওঁৰ পৰা আজি জানিম তেওঁ আজি কি কৰিবৰ বাবে আগবাঢ়ি আহিছে আৰু তেওঁৰ অনুভৱ আজি মানে কাৰ্যসূচী আজি যিহেতু আমি ইয়াত উপস্থিত হৈছোঁ আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আৰু হীৰক জয়ন্তীৰ শুভাৰম্ভণি দিৱস দিনা হিচাপে আৰু আজি আমি ইয়ালৈ আহি পেলাই এতিয়া বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চখন আৰম্ভ হৈছে আৰু তাত আমাৰ এটা টিম ওলাব টিমটোৱে ফেশ্বন শ্ব' কৰিব যিহেতু বিভিন্ন অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সংস্কৃতিক আমাৰ এই ফেশ্বন শ্ব'ৰ যোগেদি আমি দেখুৱাবলৈ চেষ্টা কৰিম হাততে তোলা হয় ठीक है।